So hey guys, কি খবৰ? So মই এটা বিয়াৰ প্ৰেজেন্ট লৈ আহিছো। এফালে ক্যামেৰাম্যান এফালে দেখুৱাই দে এবাৰ। তাৰ কাৰণে বিয়াৰ এটা গিফট আনিছো। তে বিয়াৰ গিফট তাক দিম মই এতিয়া কেনেকৈ একচেপ্ট কৰে দেখা যাব। আনবক্সিং কৰি কি আছে ভিতৰত চাই ল। আনবক্সিং কৰি ভিতৰত কি আছে। একচুৱেলি ল'ৰাটোৱে দুদিনমানৰ পিছত বিয়া পাতিব, সেইকাৰণে দুটামান বস্তু আনি দিছোঁ তাক মই। বাৰু পইচাটো সি মোক দিলে দিব, নিদিলে নাই। চাওক কি উলিয়াই আছে। ৱা ৱা, এই কি কইনা খাৰী নেকি? এইখিনি কি হ'ল? কইনা খাৰী নেকি? হয়। হা? হয় হয়। অঁ ছাৰ, এবাৰ মিচিকে হাঁহি দিয়াচোন এবাৰ। ঠগাই দিছে। হা? ঠগাই দিছে। নাই থাকোৱা। ক'ত কি থৈছে? ফটো চাই তো। অঁ, কিবা ফটো চাই বোলে। সি অনলাইন অৰ্ডাৰ কৰিছিলে। সি অৰ্ডাৰ কৰা নাই, মানে মই আনি দিছোঁ, তাৰ বিয়াৰ গিফ্ট হয়। কিবা ফটো চাই আছে, চাওঁ। এয়া মিছ' অন কৰিছে। ঐ মাইজিও হৈ গৈছেচোন। মিছ' নেটৱৰ্ক বহুত শ্ল'। অপেন হৈছে। দেখিছ? সেম নহয়। এইখানে সেম। হ্যাঁ সেম ফুল আকৌ কি? তোর কালার শোন তোর তুই সেই সাতশ চোন। হ্যাঁ কোনখন? এতিয়া 700, এইখন এতিয়া 700 কৰিব। এইখন চাই কেনেকুৱা বোলে এইটো ফুল চা। হে এনেকৈ ক'লে কেনেকুৱা হ'ব মামা? আৰু এইখনৰ লগত এইখন ঠিক আছে না? এবাৰ হাঁহি দিয়াচোন। হৈ গ'ল।